তো দীপমণি আমি খেতিত লোকেল আলু কৰিছোঁ হা অনুভৱ Hey guys, Dipmani kene वीडियो हो ऐसे अब ये भी मुझे सिखाना पड़ेगा आपको बोला मैं आज पথাৰ ঘূৰি আহোঁ কি কোৱা সেইকাৰণে যাওঁ একবাৰ কি হয় চাওঁ পথাৰত অলপ মোৰ কাম আছে মোক থৈ আহিলে হ'ল তই কি ক তাকে সেইটোৱে হয় ল'ব লগা নাই আছে লগত হ'ব ঠিকে আছে টিকট দি লাগে নেকি समझ रहे हो आप समझ रहे हो মই পথাৰৰ ৰাস্তাতে যাওঁ পথাৰৰ ৰাস্তাতে যাওঁ টাউন আছে কিন্তু তাকে তোৰ খেতিখনো একো চাম বাৰু এয়া তোৰ খেতি না বৰ্তমান कुछ भी नहीं हुआ खेती में होगा ये तो लगा रहा हूँ ভালে বৰ্তমান লগাই আছোঁ বিন লগালোঁ আলু লগালোঁ হা তাৰপিছত আজি ব্ৰকলি লগাম এই মই বিদ্যুৎ তাত খন্তিখন আনিব যাওঁ মোৰ খন্তি নাই বল যা বল মই খন্তিখন লৈ আহোঁ তাৰপিছত আস্তা নি পিনে মই ব্ৰকলি পুতি মাজি ব্ৰকলি ভাত খোৱাই নহ'ল ৰুটি এখন খাই আহিলোঁ উপায় নাই উপায় নাই খেতিত লাগিছ খেতিত লাগিম এতিয়া মই গধূলি যাম তই মোক থৈ গুচি যাবি হা ঠিক আছে মই মেকিং কেনে কৰোঁ হা খন্তি লৈ আহোঁ ৰ'দ অলপ আছে ৰ'দৰ কাৰণে অলপমান সেই হৈ আছে ৰ'দ আছে বোলো ৰ'দ আছে ৰ'দ বেহাৰ খেতিবিলাক যেতিয়া হেৰি হ'ব না বঢ়িয়া লাগিব ওলাব না ভাল লাগিব লাগে বেহাৰ জাগাত লগা হ'ব সৰিয়হৰ ইয়াৰ ফটো উঠিম বঢ়িয়া ভাল হ'ব খেতি হেল্ল' গাইজ অলপ খেতি চাব আহিছোঁ বিৰাটে ৰ'দ আছে কাৰণ যিহেতু খেতি আমি সেনেকৈ নকৰোঁতো খেতি পথাৰত আহিলে অলপ ৰ'দটো বেছি অনুভৱ কৰা যায় তথাপি ভাল লাগে খেতিবোৰ চাই আৰু অলপ শিকিছোঁ খেতিৰ বিষয়ে কি কি भाई साहब कुछ ज्यादा नहीं हो गया मतलब कुछ চলাবি নেকি অঁ পাৰি খেতিৰ বিষয়ে অলপ শিকিও আছোঁ মাজে সময়ে পিছলৈ কামত দিব কাৰণ আজি পানী দিছে চাগে उसको सांस तो लेने देवे খেতি আহি পালোঁ এয়া আলু গুটিছে দেখাব ট্ৰাই কৰোঁ কি কি খেতিত আছে মেচিনেৰে পানী দিয়ে খেতিত দি আছে দীপমণি আমি খেতিত যেতিয়া আহিলোঁ খেতিৰ বিষয়ে অলপমান মোক জনাই দে ক'ত কি হয় আলু খেতি কৰিছোঁ ঠিক আছে আলু খেতি আছে ন আলু লোকেল আলু কৰিছোঁ এইটো লোকেল আলু হয় হা অনুপম এইটো তাৰমানে চিষ্টেমটো মাটি দিয়া চিষ্টেমটো হা মাটি দিয়া চিষ্টেম মানে কি নঙাল দি আনি পেলাইও কৰিব পাৰি এইটো মাটি দিয়া চিষ্টেম মানে কি প্ৰডাকশ্যনটো ভাল হয় আচ্ছা তো ইয়াৰে মাজে মাজে কিবা আছিল নেকি মাজে মাজে লাই শাক দিছিলোঁ লাই শাক দিছিল ন এইটো বেপাৰী লৈ গ'ল আচ্ছা উঠাই দিলোঁ এইটো মানে কি শাকটো থাকিলে জংঘল হৈ থাকে ন মানে খেতি ঠিক নহয় আৰু এয়া কি এইটো লাইন এইটো মূলাৰ হেৰি আৰু মূলাৰ লাই এইটো থাকি যাব ন এই মূলা হ'ব এইটো হাইব্ৰিড হয় এইটো আলুটো বঢ়িয়া হৈছে এইটো হাইব্ৰিড আলু হয় আচ্ছা হাইব্ৰিড আলু এইটো আচ্ছা আচ্ছা
তো এইটোৰ প্ৰডাকশ্যন কেনেকুৱা হ'ব হাইব্ৰিডটো প্ৰডাকশ্যন ভালে হ'ব হয় নেকি লোকেল যেনেকুৱা হাইব্ৰিডটো অলপ বেলেগ হ'ব আৰু ইয়াতে কি কিবা সাৰ পানী কেনেকুৱা ধৰণৰ সাৰ পানী দিয়া আছে সাৰ পানীটো সিমান পৰিমাণে নাই মানে কি লোকেলতকৈ মানে কি কম পৰিমাণে আছে হাইব্ৰিডটো এনেই মানে তোমাৰ হেৰি হয় নেকি প্ৰডাকশ্যন ভাল খেতি হা আচ্ছা আচ্ছা ঠিকে আছে আৰু কি আছে এইফালে দেখোন চব সৰিয়হৰ খেতি এইফালে সৰিয়হ কৰিছোঁ হা। এইফালে বেঙেনা অলপ চলপ আচ্ছা আচ্ছা আৰু বিন আছে পানীলাও চালি হা হা আচ্ছা তাৰপিছত আগফালে কি কি আছে আমি দেখাব ট্ৰাই কৰিম আগফালে সৰিয়হৰ খেতি আছে সৰিয়হৰ খেতি এয়া সৰিয়হ বেঙেনা হা পানীলাও চাঙি আচ্ছা তাৰপিছত তোমাৰ এই দানবডি বুলি যে কয় আমি লেচেৰা বুলি কওঁ নেচেৰা এইফালে হ'ব, আমাৰ ভাষাত ক'লে হ'ব নেচেৰা এইফালে বেঙেনা আছে আৰু চাওঁ আমি পানীলাও খেতি আৰু লেচেৰা খেতিখন অঁ পানীলাও চাওঁ পানীলাও খেতি পানীলাও বহুতে খায় ন পানীলাও ডায়েবেটিছৰ কাৰণেও ভাল তো দীপমণি এয়া কি কি এয়া লাও পানীলাওটো অলপ আপোনালোকে চিনেমেটিক শ্বট এটা চাওক আগফালে কি আছে এইফালে আছোন এই তিয়হ তিয়হ দেখোন বেছি হেৰি হোৱা নাই তিয়হ লোকেল লোকেল তিয়হ ন লোকেল তিয়হ এইটো ৰিচাৰ্জ বুলি কয় আচ্ছা এইটো প্ৰডাকশ্যন কেনে এইটোৰ এইটো ৰিচাৰ্জ হাইব্ৰিডৰে প্ৰডাক্ট হয় নেকি ৰিচাৰ্জ মানে ঠিকে থাকে আৰু হা অঁ ঠিকে থাকে ধুনীয়া তো তিয়হ মই এটা দেখাওঁ নেকি কেনেকৈ লাগে চ' এইবোৰ তিয়হ লাগি আছে এয়া চাব পাৰে আৰু চিঙছে চাগে ন ইয়াতে আজি পানী দিছে নেকি পানী দিছে চাগে ঠিক আছে তো আমাৰ ইফালে আছে কি অঁ লেচেৰা এইটো বঢ়িয়া ত' দেখাওঁ মই কেনেকৈ লাগে এইবোৰ লাগি আছে চবে হা আৰু বহুত আছে ন এইটো বহুত লাইন আছে চিষ্টেমেটিক খেতি এনেকুৱাকৈ চিষ্টেমেটিক খেতি কৰে মাজেদি মানে কি তোমাৰ হেৰি টানি দি অঁ গুণা বান্ধি দি অঁ এনেকুৱা চিষ্টেমেটিক আৰু বঢ়িয়া এইটো কমজুৰি হ'লেও কমজুৰি হ'লে ধুনীয়া মানে কি সেই হৈ যায় মাজে মাজে পানী দিছে ন আজি মাজে মাজে পানী দিছে অঁ চিঙা কাম শেষ এইটো চিঙা কাম শেষ মানে চিঙা কাম শেষ হোৱা নাই নহয় মানে আজি চিঙা অঁ ঠিকে আছে এইটোতো ফাৰ্ষ্ট ষ্টেপ গুচি যোৱাৰ পিছত ছেকেণ্ড টাইম পানী দি নেক্সট ষ্টেপ আৰু চলিব ঠিকে আছে এইটো কিছু মাহ ছিঙিব পৰা যাব ইয়াতে এই লেচেৰা খেতিটো বেছি মাহ ছিঙিব নোৱাৰে হয় নেকি এইটো তোমাৰ বৰ বেছি 3 মাহ ছিঙাৰ পিছত এইটো খতম হৈ যায় নেক্সট ষ্টেপ বেলেগ হ'ব আৰু হা ইফালে কি ইফালে বিলাহী এইটো বিলাহী এতিয়ালৈ পুতিছে ন এইটো লগাইছে বৰ্তমান আচ্ছা এইটো চাই ভাগৰ লাগি গ'ল বহুত ডাঙৰ খেতি তো চাই ভালে লাগিছে চাই মানে চিষ্টেমেটিক খেতি কৰি আছে ইয়াতে আৰু আপোনাৰ যিটো ধৰক আজিকালি চাকৰিৰ কাৰণে কিমান প্ৰব্লেম इस सज्जन को क्या तकलीफ है भाई क्या तकलीफ है इनको তো ইণ্ডিপেণ্ডেঞ্চ হোৱাটো নিজৰ কাৰণে ভাল খেতিও ওৱান টাইপ অফ মানে আপোনাৰ আৰ্নিঙৰ প্ৰচেছ অলপ কষ্ট হ'লেও হয় ন নিজৰ মালিক নিজে আপোনাৰ আৰ্ণ কৰিব পাৰে নিজে অলপ কষ্ট কৰি নিজে মই ব্ৰকলি পুতিব লাগে ঠিক আছে ব'ল মই ব্ৰকলি পুতিম তাতে ভাইটি এটাক লগ পালোঁ ভাইটি কি কৰিব আহিছিলা শাক ছিঙিব আহিছিলা নামটো কৈ দিয়া তোমাৰ ঈশানজ্যোতি দাস কোন ক্লাছত পঢ়া 7 লগতে খেতিও কৰা নাই এনে ছিঙিব আহিছে অঁ ছিঙিব আহিছা মোৰ এটা চেনেল আছে আছে নেকি এতিয়া কি চেনেলটোৰ নাম কোৱা ঈশানছ ব্লগ ঈশানছ ব্লগ তুমি ব্লগ দিয়া বাৰু ঠিক আছে দিয়া
সেইটো কি নিজে বনোৱা নেকি হেণ্ডমেড নিজে বনোৱা খতৰনাক বস্তু বনাইছো হা ভৰি দি আজ দিব নালাগে আৰু তাকে ঠিকে আছে গাইজ দীপমণি থাকক এতিয়া পথাৰত কাৰণ ইয়াৰ পথাৰত আজি বহুত কাম আছে ই খেতি কৰি থাকক কিবা কিবি পুতিব বোলে আমি নেক্সট ব্লগত দেখাম চ' মই এতিয়া যাওঁ ইয়াৰ পৰা ঘৰলৈ যাওঁ আৰু ব্লগটো ইয়াতে মই সমাপ্ত কৰিলোঁ থেংক ইউ গাইজ বাই বাই